প্ৰচাৰ কৰি আহিছোঁ। কিন্তু আজি আমি সমালোচনা নহয়, অতিকৈ গুৰুত্বপূৰ্ণ মহিলাৰ স্বাৱলম্বিতাৰ ওপৰত এক বাতৰি পৰিৱেশন কৰিম। উল্লেখ্য যে অসমৰ ভিতৰত দ্বিতীয়খন মহিলা বজাৰ স্থাপন হৈছে যোৰহাটত। উক্ত বজাৰখনত শাক-পাচলি, কাপোৰ-কানি লগতে মাছ মাংস আদিকে ধৰি সকলো উপলব্ধ এই বজাৰখন স্থাপন হৈছে যোৱা 1 ডিচেম্বৰ তাৰিখে SGRY আঁচনিৰ অধীনত 34 নং পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তৰ কলাখোৱা জ্যোতিপুৰ গাঁৱত। আত্মসহায়ক গোটৰ যোগেদি মহিলাসকলক উৎসাহিত কৰি তোলাৰ উদ্দেশ্যে উক্ত বজাৰখন উদ্বোধন কৰে যোৰহাট জিলা পৰিষদৰ উপসভানেত্ৰী শ্ৰীযুতা বাসৱী কলিতা শইকীয়াই। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ঢেকৰগড়া উন্নয়ন খণ্ডৰ সভাপতি জিতুমণি বৰা, খণ্ড উন্নয়ন বিষয়া শ্ৰীযুত পাৰ্থজিৎ গগৈ, খণ্ড সমন্বয়ক শ্ৰী ইৰাণী দেৱী, জীৱিকা সখীৰ লগতে তেজস্বিনী সংমণ্ডলৰ সদস্যসকল। আজি ইংৰাজী 1 ডিচেম্বৰ 2019 তাৰিখ SGRY আঁচনিৰ অধীনত 36 নং পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তৰ কলাখোৱা জ্যোতিপুৰ গাঁৱত নিৰ্মিত আত্মসহায়ক গোটৰ মহিলা বজাৰখন যোৰহাট জিলা পৰিষদ আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত তেজস্বিনী মণ্ডল সংগঠনৰ সহযোগত শ্ৰীযুত শিৱনাথ দত্তৰ বন্তি প্ৰজ্বলনেৰে যোৰহাট জিলা পৰিষদৰ উপসভানেত্ৰী শ্ৰী বাসৱী কলিতা শইকীয়া ডাঙৰীয়ানীয়ে, খণ্ড উন্নয়ন বিষয়া শ্ৰীযুত পাৰ্থজিৎ গগৈ, জিলা আঁচনি বিষয়া লিখকজ্যোতি গগৈ আৰু ব্লক আঁচনি বিষয়া টিনা দত্ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰী জিতু বৰা আৰু গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জন দত্ত, মুনীন বৰা, বুবুল দত্ত, নৱজ্যোতি দত্তৰ লগতে ব্লক সমন্বয়ক শ্ৰী ইৰাণী দেৱী আৰু তেজস্বিনী মণ্ডলৰ সদস্যসকলৰ উপস্থিতিত যোৰহাট উপসভানেত্ৰী শ্ৰী বাসৱী শইকীয়া ডাঙৰীয়ানীয়ে আজি এই অনুষ্ঠানটি শুভ উদ্বোধন কৰে। আমাৰ এতিয়া শেষ হ'ব হৈছে, গতিকে অকণমান নাচেৰে মানুহখিনিক উৎসাহিত কৰিবলৈ লৈছে। লগাই দিয়া, লগোৱা পটাপট, লগাই দিয়া পটাপট, আমাৰ শেষ হৈছে আৰু। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ অসম।